নমস্কাৰ। আজি মই আপোনালোকক এটা সৰু প্ৰশ্ন সুধিব বিচাৰিছোঁ আৰু এই প্ৰশ্নটোৰ উত্তৰ আপুনি কাৰোবাক দিব নালাগে, কেৱল নিজৰ বিবেকক সোধক। যেতিয়া আপুনি ৮০,০০০ বা ১,০০,০০০ টকা খৰচ কৰি এটা ধুনীয়া আইফোন বা স্মাৰ্টফোন কিনে, তেতিয়া আপুনি কি ভাবে? আপুনি ভাবে যে আপুনি সমাজত নিজৰ এটা ষ্টেটাছ বনাইছে। কিন্তু চিন্তা কৰি চাওক, যেতিয়া বানপানীৰ বিভীষিকাই আপোনাৰ ঘৰৰ দুৱাৰ দলিত টোকা দিব, যেতিয়া ১-১.৫ ফুট নহয় ৫-৬ ফুট পানী আপোনাৰ ঘৰৰ ভিতৰত সোমাই পৰিব, তেতিয়া আপোনাৰ এই ১,০০,০০০ টকীয়া আইফোনটোৱে আপোনাক পানীৰ সোঁতৰ পৰা বচাব পাৰিবনে? নোৱাৰে। কিন্তু তথাপিও আমি প্ৰতি বছৰে বানপানীৰ সন্মুখত হোৱা স্বত্তেও জীৱন বচোৱা সঁজুলিতকৈ বেছি টকা এটা মোবাইল ফোনত খৰচ কৰোঁ। আজি আমি এই মানসিকতাৰ বিশ্লেষণ কৰিম। প্ৰতি বছৰে অসমত বানপানী আহে। প্ৰতি বছৰে হাজাৰ হাজাৰ লোক গৃহহীন হয়। কিন্তু আমাৰ প্ৰস্তুতি কি? আমি চৰকাৰক দোষ দিওঁ, প্ৰশাসনক দোষ দিওঁ। কিন্তু আমি কেতিয়াবা নিজকে সুধিছোঁনে যে আমি নিজৰ পৰিয়ালৰ নিৰাপত্তাৰ বাবে কি কৰিলোঁ? আমাৰ হাতত লাখ টকীয়া ফোন কিনিবলৈ টকা আছে, বাইক কিনিবলৈ টকা আছে, পেভিলিয়নত বহি চিনেমা চোৱালৈকেও টকা আছে। কিন্তু জৰুৰী সময়ত নিজৰ পৰিয়ালৰ জীৱন ৰক্ষা কৰিবলৈ এটা ছাৰ্ভাইভেল কিট কিনিবলৈ আমাৰ হাতত টকা নাই। আজি মই আপোনাক এনে এটা ইমাৰ্জেঞ্চি ছাৰ্ভাইভেল কিটৰ কথা ক'ম, যাৰ সমগ্ৰ খৰচ এটা আইফোনৰ আধা দামতকৈও কম। কিন্তু ইয়াৰ কাম আপোনাৰ লাখ টকীয়া ফোনতকৈ বহু লাখ গুণ বেছি। মন দি শুনক, এই কিটত কি কি থাকে। প্ৰথম, ISO চাৰ্টিফাইড লাইফ জেকেট। আমাৰ দেশত ৮০%তকৈও বেছি মানুহে সাঁতুৰিব নাজানে আৰু বানপানীৰ সোঁতত সাঁতোৰবিদো আঁতুৰ হৈ পৰে। কিন্তু যদি আপোনাৰ ঘৰৰ প্ৰতিজন সদস্যৰ বাবে এটা লাইফ জেকেট থাকে, তেন্তে আপুনি সাঁতুৰিব জানক বা নাজানক, ই আপোনাক ডুবিবলৈ নিদিয়ে। ইয়াৰ দাম কিমান? মাত্ৰ ১,০০০ৰ পৰা ১৫০০ টকা। দ্বিতীয়তে কি লাগে? ইনফ্লেটেবল ৰাবাৰ বোট। মানুহে ভাবে কাঠৰ নাও বা প্লাষ্টিকৰ পেডেল ভাল বোট, কিন্তু মনত ৰাখিব, পেডেল বোট বা কাঠৰ বোট বানপানীৰ আৱৰ্জনাত ফচি যায়। কিন্তু ৩টা এয়াৰ চেম্বাৰ থকা ইনফ্লেটেবল বোট কেতিয়াও নুডুবে। যেতিয়া প্ৰয়োজন নাথাকে, হাৱা উলিয়াই সৰু বেগ এটাত ভৰাই আপুনি ঘৰৰ এচুকত থৈ দিব পাৰে। আৰু তৃতীয় আৰু চতুৰ্থ যি দুটা বস্তু হৈছে, সেই দুটা হৈছে ড্ৰাই বেগ আৰু ছেফটি ৰোপ। আপোনাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ, বেংকৰ কাগজ, টকা আৰু ঔষধ তিতি নষ্ট নহ'বলৈ এটা ৩০ লিটাৰৰ ৱাটাৰপ্ৰুফ ড্ৰাই বেগ ৰাখক। আৰু জৰুৰী অৱস্থাত ক'ৰবাত ধৰি ৰাখিবলৈ ২০-৩০ মিটাৰৰ এটা নাইলনৰ ভাল এডাল ছেফটি ৰোপ। আহক এতিয়া এটা সৰু অংক কৰোঁ। ৪টা লাইফ জেকেট, এখন ৪জনীয়া ইনফ্লেটেবল বোট, এটা ড্ৰাই বেগ আৰু ছেফটি ৰোপ। এই গোটেই ছাৰ্ভাইভেল কিটটোৰ দাম হ'ব ২৫,০০০ৰ পৰা ৩০,০০০ টকা। অৰ্থাৎ এটা বহুত দামী ফোনৰ আধাতকৈও কম দামত আপুনি নিজৰ গোটেই পৰিয়ালটোৰ জীৱন সুৰক্ষিত কৰিব পাৰে। মই কিন্তু এইবোৰ বস্তুৰ কোনো লিংক তলৰ ডেছক্ৰিপশ্যনত নিদিওঁ, নহ'লে আকৌ আপোনালোকেই মোক ক'ব যে বানপানীত চাৰিওকাষে মানুহ ডুবিব ধৰিছে আৰু এওঁ আহি ব্যৱসায় কৰা আৰম্ভ কৰিলে। আপোনালোকে বহুখিনি কথা জানে। আজিকালি সকলোৰে হাতে হাতে মোবাইল ফোন আছে, টেকন'লজিৰ যুগ। আপোনালোকে নিজৰ ফোনটো উলিয়াই নিজে অনলাইনত সকলো বস্তুৰ দাম আৰু ডিটেইল চেক কৰি ল'ব পাৰিব। সিদ্ধান্ত এতিয়া আপোনাৰ। আপোনাক দেখুৱাবলৈ এটা ডাঙৰ ফোন লাগে নে বিপদে আপদে পৰিয়ালৰ জীৱন বচাবলৈ এটা সংকল্প লাগে? চখ পিছতো পূৰণ কৰিব পাৰিব। প্ৰথমে পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰক। ভিডিঅ'টো ভাল লাগিলে নিজৰ মানুহখিনিলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৰে টোপনি ভাগে। সচেতন থাকক, সুৰক্ষিত থাকক। নমস্কাৰ।